পুরা ভিতরতে এইটো বিখ্যাত লেচু বাগান তো গাইছ মানে বিখ্যাত হয়ে গেছে আর এনেকুৱা লেচু হয়েছে পুরা গছটোত পুরা ভর্তি হয়ে গেছে তো ইউটিউব চ্যানেল তো আজি গৈ আছো মানে লেচু বাগান যাম আৰু এতিয়া আমি দলংটো পাৰ আছো পাৰ হৈ আমি যাম গৈ লেচু বাগান তো আপোনালোকে লেচু বাগান দেখাম তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু আকাশৰ ভিডিঅ'টো ভাল লাগিব ফাইনেলি আহি পালোঁ লেচু বাগানত তো আমি লেচু বাগানত উপস্থিত হৈ গ'লোঁ আৰু এতিয়া আপোনালোকক দেখাম লেচু বাগানৰ গোটেইখিনি মানে সাইডত যিবিলাক আছে সকলোবিলাক আপোনালোকক বাগিচাখন পুৰা দেখাম আৰু এই বাগিচাখন বহুত ডাঙৰ এৰিয়া হয় তো মানে প্ৰায় 40 বিঘা মাটি লৈ এই বাগানখন হৈছে আৰু বহুত ধুনীয়া ধুনীয়া মানে দেখিবলগীয়া তো আপোনালোকে চাব পাৰে আৰু মই বেক কেমেৰাত আপোনালোকে যিমান পাৰোঁ তো আপোনালোকে দেখাম তো গাইছ আৰু আশা কৰোঁ বহুত ভাল লাগিব নিশ্চয় বহুত ধুনীয়া হয় আৰু গছত মানে এনেকুৱা তেজপুৰৰ মানে ভিতৰতে মানে এনেকুৱা বিখ্যাত হৈ পৰিছে তেজপুৰ চহৰত লেচু বাগান তো বহুত লেচু কাৰণে মানে এনেকুৱা হোৱাৰ কাৰণে মানে বহুত বিখ্যাত হৈ গৈছে তো গাইছ মানে বিখ্যাত হৈ গৈছে আৰু এনেকুৱা লেচু হৈছে পুরা গছটোত পুরা ভর্তি হয়ে গেছে তো আপোনালোকে দেখাম তো আপোনালোকে ভিডিওটো এনলগে চাই দেখিলে আপোনালোকে পাগল হৈ যাব আৰু এই চাওক গছত লেচু কেনেকুৱা একদম পুৰা ধামাকা লাগিছে এই চাব পাৰে আৰু মই আগত আপোনালোকক গৈ দেখাম তো তাতো বহুত ধুনীয়া ধুনীয়া লেচু লাগিছে বহুত ধুনীয়াকৈ লাগিছে আৰু তেজপুৰৰ মাজত মানে এনেকুৱা বিখ্যাত হৈ পৰিছে লেচু বাগানখন তো গাইছ আপোনালোকে চাব পাৰে ইয়া তো পুৰা ধামাকা হৈ লাগিছে আৰু আগতো আছে মানুহে ইয়াত বেচা কিনা কৰি আছে তো আপোনালোকে চাব পাৰে তো গাইছ মানে তলত মানে চাপা আছে ইমান জংঘল নাই তো তথাপিও মানুহে ইয়াত থাকে ৰাতি তো ৰাতি থাকি পেলাই মানে ডিউটি হিচাপত থাকে নহ'লে লেচুবিলাক চুৰি লৈ গুচি যাব এইকাৰণে মানে বহুত ধুনীয়াকৈ সিহঁতে থাকে ইয়াত তো আপোনালোকে চাব পাৰে আৰু বহুত ডাঙৰ এৰিয়া হয় আপোনালোকক গোটেইখিনি দেখাব নোৱাৰিম তো আৰু এইফালে লেচু এয়া বেচাখিনি কৰি আছে তো আপোনালোকে চাব পাৰে আৰু তো গাইছ বহুতো আশা কৰোঁ আপোনালোকে ইয়াত আহি পেলাই চাব পাৰিব আৰু আপোনালোকে ইয়াত আহিব পাৰিব আৰু চালে বহুত ধুনীয়া লাগিব আপোনালোকে আহিব আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব এয়া বোম্বাই লেচু আছে আৰু এইটো চাইডতো আছে আপোনালোকে চাব পাৰে আৰু এইটো বোম্বাই লেচু বুলি কয় আৰু এইটো বহুত ধুনীয়া হয় খাব পাৰে তো আপোনালোকে খালে বহুত ধুনীয়া টেষ্টি হয় তো আৰু এইফালেও আছে তো এইফালে এইটো সৰু লেচু হয় তো এইটো লেচু হয় 40 টকা বিক্ৰী আছে এক পিচ 40 টকা বিক্ৰী কৰি আছে আৰু এইটো কম আছে এইটোতো 5 টকা এটাকৈ 5 টকা বিক্ৰী কৰি আছে আৰু এইফালে আছে এইফালে চাই আছে বোম্বাই লেচু বুলি কয় এইটো ডাঙৰ আছে তো গাইছ তো ডাঙৰখিনি চাইছে এইখিনি হৈছে 5 টকাকৈ আৰু মাজতো হৈছে এটাই 40 টকা পিচ হয় আৰু সেইটো চাইডতো আছে সেইটো হৈছে এইটো 30 টকা পিচ হয় তো আপোনালোকে চাব পাৰে আৰু আপোনাৰ খেতিবিলাকে চাব পাৰে আৰু আশা কৰোঁ পুরা ভিতরতে এইটো বিখ্যাত লেচু বাগান তো আপোনালোকে আহি পেলাই চাব পাৰে আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব তো আজিৰ ভিডিঅ' ইমানে আছিলে তো ভাল লাগিলে লাইক কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰিব তো কমেণ্ট কৰিব নাপাৰিব তো আজিৰ ভিডিঅ' ইমানে আছিলে তো বাই বাই